অনুগল্প গছৰ বিননি। কল্পকাৰ জয়ন্ত প্ৰীতম। পাঠ পৰিস্মিতা দাস। দেউতা, সিহঁতে কি কৰিছে? সিহঁতে মাটি জুখিছে। কিয়? পথ বনাবলৈ। পথ বনালে আমাৰ কি হ'ব? আমাক সিহঁতে মাৰি পেলাব। কিন্তু আমি সিহঁতক অক্সিজেন দিছোঁ, খৰি দিছোঁ, চাহ দিছোঁ, খাদ্য দিছোঁ। আমি নহ'লে দেখোন সিহঁতে বাচি থাকিব নোৱাৰিব। তেতিয়া পথটো বনাই কি লাভ হ'ব? সেইটো সিহঁতে নুবুজে আমাক মাৰি সিহঁতে নিজৰ মৃত্যুক মাতিছে বুলি।